बे समाव दंफैयो नैबे सनितपुर जिल्लानि सिङाव थानाय दिकेयाजुलि सिंग्रिमारि होननाय गामियाव दिनै जों नुनो मोन्दों बेयाव आदिबासि आफा होननाय दिनै बिथांमोननि बे आदिबासि संगठनाव जेसेबांखिनि दंमोन 8टा संगठन दिनै बिथांमोना दिनै आर्म्स ले डाउन खालामदों आरो बेजों लोगोसे डिस्ट्रिक्ट वाइज बिथांमोना दिनै फ्लेग डाउन खालामदों दिनै बिथांमोना जोंनो फोरमायगोन बिथांमोना जिबायदि थांनाय 2022आव बिसोरो आदिबासि हान्थि हुक्ति खालामदोंमोन आरो बेजों लोगोसे दिनै बिसोरो मानि थाखाय आर्म्स ले डाउन खालामदों आरो मानि थाखाय फ्लेग डाउन खालामदों डिस्ट्रिक्ट वाइज बे जोंनो फोरमायगोन गासैबो बिसोर दिनैनि दिनाव बिसोर मोनसे हान्थि परिबेखखौ फैबाय होननानै बिथांमोना दिनै जोंनो फोरमायथाय थामथिम जानानै दङ आरो जों बेजों लोगोसे खावलायो केमेरा पार्सनखौहाय देखायनो মানে আজি আমাৰ ঐতিহাসিক দিন আৰু বহুত আনন্দী কাৰণ আজি আমাৰ 2005 চনত আমাৰ সংগঠন আপা আদিবাসী পিপলছ আৰ্মিটো জন্ম হৈছিল জন্ম হোৱাৰ পিছত আজি 2012ত চৰকাৰৰ লগত আলোচনা কৰাৰ চিজফায়াৰত আহিলোঁ এতিয়া সেইটোৰ পিছত চৰকাৰৰ লগত আলোচনা কৰাওঁতে 15 ছেপ্টেম্বৰত আমি শান্তি চুক্তিত চমু 5টা সংগঠন চমুকৈ 8টা গ্ৰুপৰ আমি অসম চৰকাৰ আৰু চেণ্ট্ৰেল চৰকাৰৰ লগত শান্তি চুক্তি কৰিলোঁ কৰাৰ পিছত আজি যেখন জুলাই 6 তাৰিখত আজি আমাৰ গুৱাহাটী শ্ৰীমন্তৰ কলাক্ষেত্ৰত আজি আৰ্মছ চেৰিমনি আৰু অথ টেকিং হৈ আছে সেইটোৰ কাৰণে আমাৰ ইয়াত বহুত আনন্দী কাৰণ ইয়াত আমাৰ ডিষ্ট্ৰিক্টত ফ্লেগ যিখন আমি পত্ৰিকা আমাৰ মানে চিনাকি যেতিয়া প্ৰথমত আমি জাতিৰ স্বাৰ্থত সংগ্ৰাম কৰিছিল তেতিয়া উঠাইছিল সেই বস্তুটো আজি আমি ডিষ্ট্ৰিক্টত আজি ডাউন কৰিলোঁ সেইকাৰণে বহুত আনন্দী কাৰণ আমাৰ যিখন স্বাৰ্থত ঘৰৰ পৰা ওলাই আহিছিল সেইখন স্বাৰ্থত আজি আমাৰ ছাকচেছ পূৰণ হৈ গ'ল সেইকাৰণে বহুত আনন্দী কাৰণ ইয়াত অসম চৰকাৰ অসম বিজেপি চৰকাৰ থকাৰ কাৰণে আমাৰ জাতিৰ যিখন স্বাৰ্থত ওলাই আহিছিল সেইখন আমাৰ ছাকচেছ হৈ গ'ল সেইকাৰণে মই বিজেপি চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ আপাৰ তৰফৰ ফালৰ পৰা লগতে অসম চৰকাৰ আৰু চেণ্ট্ৰেল চৰকাৰক দুটাকে আমি ধন্যবাদ দিছোঁ এনেই আপোনালোকৰ আদিবাসী যোনটো আছিল আপোনালোকৰ লিবাৰেশ্যন আপোনালোকৰ মেইন উদ্দেশ্য দাবীটো কি আছিলে মেইন উদ্দেশ্যৰ দাবীটো আছিল আমাৰ আদিবাসী অসমৰ ট্ৰাইবেল হ'ব লাগে কাৰণ ট্ৰাইবেল আমাৰ বিশ্বাস আছে আদিবাসী যিখন আমাৰ বিজেপি অসম চৰকাৰে আমাৰ আদিবাসী 5টা চমুকৈ 8টা গ্ৰুপে আমাৰ লগত যিখন দিল্লীত গৃহমন্ত্ৰীত যিখন শান্তি চুক্তি কৰিল সেই একতৰ ভিতৰত আমাৰ ট্ৰাইবেলো আছে সেইটোৰ কাৰণে আমাৰ মানে বিশ্বাস আছে যে আদিবাসীয়ে কি বিজেপিয়ে আমাৰ সেইখন একতৰ দফাটো ইমপ্লিমেণ্ট কৰিব বুলি আমাৰ আশা আছে যেহেতু আমাৰ ৰাজ্যসভাৰ বিলটো আটকি আছে সেইটো নিয়ম আধাৰত যাতে মই বিজেপি চৰকাৰক আহ্বান জনাইছোঁ নিয়ম আধাৰত যাতে সেই ট্ৰাইবেলৰ যোনখন বিল সেইখন যাতে মানে নিয়ম আধাৰত যাতে ইমপ্লিমেণ্ট কৰে মই আহ্বান জনাইছোঁ চৰকাৰক আপোনালোকৰ পৰা কিবা আপত্তি আছে নেকি যোনটো আপোনালোকৰ ST দাবী আছে আপোনালোকে মানে আপোনালোকৰ যোনটো আদিবাসী লিবাৰেশ্যন পৰা এইটো মানে আপোনালোক হ'ব লাগে বুলি কিবা অনুৰোধ কৰে নেকি আপুনি হ'ব লাগে কাৰণ যেইখন দফাত একতৰ যেইখন দফা আছে সেইখনতো মোৰ বিশ্বাস আছে হ'ব আজি নহ'লে কালি হ'ব সেইটোতো গেৰাণ্টি 100% সেইকাৰণে মোৰ বিশ্বাস আছে বিজেপি চৰকাৰ সেইখন আমাৰ কৰি দিব যিমানেই বেলেগে যি কওক যে অসমত আদিবাসী জনগোষ্ঠীয়ে ট্ৰাইবেল নহয় বুলি যিমানেই যি কওক মোৰ একো আপত্তি নাই মোৰ কাৰণ বিশ্বাস নাই যি লগত আমি একৰ্ড কৰিছোঁ সেইটোৰ ওপৰত আমাৰ বিশ্বাস আছে যে আমাৰ ট্ৰাইবেল অসমত হ'ব সেইটো একদম 100% বিশ্বাস আছে আজি নহয় কালি হ'লে আমাৰ ইমপ্লিমেণ্ট কৰিব ট্ৰাইবেল বিলখন সেইটো